মাজনী তুমি কিয় কান্দিছা? মই আঙুলিত দুখ পাইছোঁ দেউতা। কেতিয়া দুখ পালা? আধা ঘণ্টামানৰ আগতে। তেতিয়াতো তুমি কন্দা নাছিলা। নহয়, মই ভাবিছিলোঁ তুমি ঘৰৰ বাহিৰত আছিলা। মাজনী তুমি ভাল ছোৱালীৰ লগত নুফুৰা কিয়? মই দেখা পাইছোঁ তুমি সকলো সময়তে চেনী ছোৱালীবোৰৰ লগতে ঘূৰি ফুৰা। মই কি কৰোঁ দেউতা? ভাল ছোৱালীৰ মাক দেউতাকহঁতেও সিহঁতৰ ল'ৰা ছোৱালীক এই উপদেশটোৱেই দিয়ে। মাজনী, স্কুলত তুমি কি কৰি আছিলা? মই স্কুলত সকলো ভালেই কৰিছিলোঁ, পঢ়া শুনাৰ বাহিৰে। দেউতা, মোৰ হোমৱৰ্ক কৰাত তুমি সহায় কৰি দিবানে? ৰবীন্দ্ৰনাথ ঠাকুৰে তোমাৰ বয়সত কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। কিন্তু দেউতা, যেতিয়া তেওঁ আপোনাৰ সমান বয়স হৈছিল তেতিয়া তেওঁ নোবেল পুৰস্কাৰ লাভ কৰিছিল। দেউতা, তুমি নেদেখাকৈ চহী কৰিব পাৰানে? এৰা, মই পাৰোঁ। বঢ়িয়া। এতিয়া তুমি চকু বন্ধ কৰা আৰু মোৰ ৰিপৰ্ট কাৰ্ডত চহী কৰা।